SPV চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু ইয়াতে আমি ADRAৰ মেথমেটিক্স যিটো এৰিথমেটিক মেথছ আছিলে তাৰে নাম্বাৰ চিষ্টেম টপিকটো আলোচনা কৰিম। ব'লা আমি দেৰি নকৰি আগুৱাই যাওঁ। সৰু স্বাভাৱিক সংখ্যা মই এইটো কৈছে আমি এটা কথা জানো, স্বাভাৱিক সংখ্যা কাক কয়? নেচাৰেল নাম্বাৰ, মানে n দি ৰিপ্ৰেজেণ্ট 1 2 3 4 5 এনেকৈ ইনফিনিটিলৈকে যায়, অসীম সংখ্যালৈকে যায়। তেতিয়াহ'লে স্বাভাৱিক সংখ্যাটো ক'ত হ'ব? ইয়াতে শূন্য আছে জানো? ইয়াতে শূন্য আছে জানো? নাই, তেতিয়াহ'লে এইটো হ'ব নোৱাৰে। 2 হয়, ইয়াৰে এটাও নহয়, এইটোতো কেঞ্চেল, এইটো নহয়। 2 আছে, 1 আছে, তেনেহ'লে এনচাৰ কি হ'ব? 1টো হ'ব। ইয়াতে অপশ্যন কি দিছে? A, নহ'লে ইয়াতে এনচাৰ আহিব 1 A। নহ'লে যিহেতু স্বাভাৱিক সংখ্যা এইটো, তেতিয়াহ'লে অপশ্যন হ'ব A। এতিয়া অলপ ভালদৰে লিখি দিছোঁ। আমি ইয়াতে লিখিম যিহেতু স্বাভাৱিক সংখ্যা মানে এনেৰে বুজোৱা যায়। স্বাভাৱিক সংখ্যা কিহেৰে বুজোৱা যায়? এনেৰে। ইংৰাজীত n মানে নেচাৰেল নাম্বাৰ বুজায়। n 1 2 3 4 এনেকৈ গৈ অসীম সংখ্যালৈকে যায়, তেনেহ'লে এতেকে 1 কি হ'ব? স্বাভাৱিক সংখ্যা। 1টো হ'ব স্বাভাৱিক সংখ্যা। এতেকে 1 হ'ব স্বাভাৱিক সংখ্যা। নহ'লে এইটো হৈ গ'ল, এনচাৰ কি পালো? A পালো। আমি আহোঁ কুৱেশ্যন নম্বৰ 2। তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয়? কোনটো স্বাভাৱিক সংখ্যা নহয়? এইটো নহয়, 0। এনচাৰ দিছে 0। কিয়? আমি জানো যিহেতু এনৰ মান কেতিয়াৰ পৰা যায়? 1ৰ পৰা আৰম্ভ হয়, 3 4 এনেদৰে যে অসীম সংখ্যালৈকে যায়। তেতিয়াহ'লে আমি কি ক'ম? এনৰ মান যিহেতু 1ৰ পৰা আৰম্ভ হৈছে, 0ৰ পৰা নহয়, তেতিয়াহ'লে এইটো হ'ব এনচাৰ। এতিয়া চোৱা 3 নম্বৰ, তলৰ কোনটো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা? আটাইতকৈ সৰু পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা মানে কি? হোল নাম্বাৰ। WHOLE, হোল নাম্বাৰ। হয়নে? হোল নাম্বাৰ কি হয়? 0ৰ পৰা আৰম্ভ হয়, 1 3 4 এনেকৈ গৈ থাকে, অসীম সংখ্যালৈকে যায়। তেতিয়াহ'লে আমি ইয়াতে কি ক'ব পাৰোঁ? একদম সৰু, মানে এইফালৰ পৰা আহিলে কি পাম? 0 পাম। তেনেহ'লে ইয়াৰে হ'ব এনচাৰ 0। অপশ্যন A। কিছুমানৰ অপশ্যনটো যিটো এনচাৰ আছে সেইটো ভুলকৈও দিয়া আছে, সেইকাৰণে আমি এইটো ডিছকাছ কৰি আছোঁ। কাৰোবাৰ যদি মেথমেটিক্সত কিবা কনফিউজন তেতিয়াহ'লে ইয়াতে কি হৈ যাব? ক্লিয়াৰ হৈ যাব। 3 নম্বৰ কমপ্লিট কৰিলোঁ। এতিয়া আমি আহোঁ 4 নম্বৰ। 4 নম্বৰটো কি কৈছে? স্বাভাৱিক সংখ্যা হৈছে। চোৱা, আমি আহিব লাগে স্বাভাৱিক সংখ্যা, হয়নে? স্বাভাৱিক সংখ্যা এইটো দিছে, 0ৰ পৰাও দিছে, মাইনাছ দিছে আৰু এইবোৰ দিছে। এইটো হ'ব অখণ্ড সংখ্যা। হ'ব অখণ্ড সংখ্যা। বাস্তৱ সংখ্যা, এইটো হ'ব ৰিয়েল নাম্বাৰ। এইটো বাস্তৱ সংখ্যা হ'ব। অখণ্ড সংখ্যা হ'ব এইটো। এইটো হ'ব পূৰ্ণ সংখ্যা। তেনেহ'লে স্বাভাৱিক সংখ্যা হ'ব এইটো। আমি ইয়াতে কি পালোঁ? স্বাভাৱিক সংখ্যা পালোঁ 1 2 3 এনচাৰ। আশা কৰোঁ কনচেপ্টবোৰ ক্লিয়াৰ হৈ আছে তোমালোকৰ। এতিয়া আমি আহোঁ 5 নম্বৰ। 5 নম্বৰটোত কি কৈছে? অখণ্ড সংখ্যা আছে। অখণ্ড সংখ্যা আমি তেতিয়া আলোচনা কৰিলোঁ স্বাভাৱিক সংখ্যা বাদ দিয়া। এইটো হ'ল বাস্তৱ সংখ্যা আৰু এইটো হ'ব অখণ্ড সংখ্যা, হয়নে? তেনেহ'লে অখণ্ড সংখ্যা A। একদম ইজি টপিক এইটো। 11 সংখ্যাটোৰ উত্তৰ পদটো হ'ল এইটো। চোৱা, এইটো 11, ইফালে হ'ব উত্তৰ পদ, হয়নে? এইটো হ'ব উত্তৰ পদ। ঠিক আছে, উত্তৰ পদ মানে ৰাইট হেণ্ড চাইড আৰু পূৰ্ব পদ মানে লেফ্ট হেণ্ড চাইড। এইটো পূৰ্ব পদ বুলি কয়। ইয়াক কয় পূৰ্ব পদ আৰু উত্তৰ পদ বুলি। তেনেহ'লে 11ৰ যদি পূৰ্ব পদ সোধে 10 হ'ব আৰু যদি 11ৰ উত্তৰ পদ সোধে 12 হ'ব। তেনেহ'লে 11ৰ উত্তৰ পদ অপশ্যনত কি দিয়া আছে? 12। এইটো হ'ব
অপশ্যন এইটো দিয়াই আছে ইয়াতে। এতিয়া 6 নম্বৰ চোৱা, সংখ্যাটোৰ আমি যদি যাওঁ 6 নম্বৰটো কৰিলোঁ, এতিয়া 7 নম্বৰটো যাওঁ। 7 নম্বৰটো কি কৈছে? প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা। প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কি হয়? ইয়াতে নহয়, এইটো নহয়, নহ'ব পাৰে, এইটো নহয়, হ'বও পাৰে, সেইটো সম্ভৱতঃটো নহয়। এই চি আৰু ডিটোতো একেবাৰেই নহয়। এ আৰু বিৰ কি হ'ব? এ হ'ব, হয়। কাৰণ এইটো চোৱা, স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? 1, 2, হয়নে? 3, 4 এনেদৰে কৰিলে অসীমলৈ যায়। আৰু হোল নাম্বাৰ ডব্লিউৰে কৰিছোঁ, 0, 1, 2, 3। তাৰমানে এই 1ৰ পৰা যিখিনি সংখ্যা আছে, এই হোল নাম্বাৰতো আছে। পিছৰখিনিতো গোটেইখিনি সেইটোৱে হয়, স্বাভাৱিক সংখ্যা। আগফালে অকল 0টো লাগিছে। তেতিয়াহ'লে আমাৰ ইয়াতে কি সুধিছে যে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে? এনচাৰ হয়, এইটো হয়। তো কৈছে 5টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। অ'কে, 5টা হয়নে? 1, 2, 3, 4। 5টা সংখ্যাই আছে 5টা। আৰু এটা যদি লওঁ 1, 2, 3, 4, 5। এই দুটাৰ ভিতৰত কোনটো ডাঙৰ? আৰু অপশ্যনত ইয়াতে কি দিয়া আছে? 1, 2, 3, 5। এইটোতো হ'বই নোৱাৰে, এইটোতো নহয়, এটাও নহয়। এইটো 1, 2, 3, 4, 5। এইটোও নহয়, তেনে এইটো হ'ব 1, 2, 3, 4, 5। এইটো হ'ব এনচাৰ। নহ'লে উত্তৰ হ'ব এ। এতিয়া আহোঁ 9 নম্বৰ। 9 নম্বৰত কি কৈছে? 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো। 3টা অংকৰে আটাইতকৈ লিখিব পৰা ডাঙৰ সংখ্যা। ছেম এনেকৈ 5টাৰে যেনেকৈ এইটো। অপশ্যনত কি দি আছে? এইটো হ'ব এনচাৰ। এইটো হ'বই নোৱাৰে, 100, তাতকৈ 900 এইটো বেছি আছে, এইটো কম আছে, নে? এইটো কম আছে। তাৰমানে এইটো 1 নম্বৰত আহিব সৰু, তাতকৈ ডাঙৰ এইটো, তাতকৈ ডাঙৰ এইটো, আৰু তাতকৈ ডাঙৰ এইটো। তেনেহ'লে আটাইতকৈ ডাঙৰ বুলি কৈছে ন, আটাইতকৈ ডাঙৰ হ'লে এই হ'ব এইটো। 10 নম্বৰত কি কৈছে? 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো। 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? 4টা অংকৰে এইটো লিখিছে, 4টা অংকৰে এইটোও লিখিছে, 4টা অংকৰে এইটোও লিখিছে, আৰু 4টা অংকৰে এইটোও লিখিছে। তেনেহ'লে আটাইতকৈ সৰু এনেধৰণে শূন্য থাকিলে আগফালে শূন্যটো নবহোৱায়। আগফালে শূন্যটো নবহোৱায়, এইটো ভেলিড নহয় বুলি কয়। আগফালে শূন্যৰনো কি কাম, হয়নে নহয়? সেইকাৰণে অপশ্যনটো এইটোতো ডাইৰেক্ট ইগন'ৰ কৰি দিবা। যদি 4টা অংকৰে সৰু থকাৰ যদি কয়, আগফালে যদি শূন্য দিয়া, তেনেহ'লে চোৱা 1023, 1234 আটাইতকৈ সৰু বুলি কৈছে না, আৰু 111। তেনেহ'লে আমি কোনটো ল'ব পাৰিম? এইটো সৰু আছে, মানে এইটো চবতছে সৰু 1 নম্বৰ, এইটো হ'ব 2 নম্বৰ, এইটো হ'ব 3 নম্বৰ ডাঙৰ। আৰু কি ৰৈ গ'ল? এইটোৰ পিছত আহিব এইটো, তাৰপিছত আহিব এইটো, তাৰপিছতহে আহিব এইটো। তেনেহ'লে আমিতো এইটো ভেলিড নহয় বুলি ক'লোঁ, হয়নে? এইটো হ'ব। আকৌ তোমালোকক এইটো আৰু এইটো দেখা পাই কিছুমানে আকৌ এইটো টিক কৰিবা, এইটো নহয়। কিয় নহয়? আগফালে শূন্যটো থকাৰ কাৰণে নহয়। ক্লিয়াৰ হৈছে কনচেপ্টখিনি? আশা হৈছে। 11 নম্বৰটোত আহোঁ। 11 নম্বৰটোত কি কৈছে? 0, 3, 1 আৰু 5ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি? 0, মই ক'লোৱে তেতিয়া শূন্যটো আগফালে বহুৱাব নোৱাৰি, তেনেহ'লে 1035 লিখিব পাৰি। 1035, এইটো এনচাৰ এ। অপশ্যন কি হ'ব? এইটো হ'ব এনচাৰ। তাৰপিছত কি কৈছে? তলৰ কোনটো যুগ্ম সংখ্যা? যুগ্ম সংখ্যা চোৱা, এইটো দিয়া আছে 109। কেনেকৈ আমি চাম? এই এককৰ স্থানৰ সংখ্যাটো, এই সংখ্যাটো চাম। এই সংখ্যাটো যুগ্ম নে অযুগ্ম? ইমান ডাঙৰে সংখ্যা নহওক, এই এককৰ স্থানৰ সংখ্যাটো যদি যুগ্ম হয়, তেতিয়াহ'লে কি হ'ব? এই সংখ্যাটো যুগ্ম হ'ব। তেনেহ'লে এইটো 8 আছে যুগ্ম সংখ্যা। যুগ্ম সংখ্যা কাক কয়? যোৰা থকা। তেনেহ'লে এইটো হ'ব এনচাৰ। এতিয়া আমি আহোঁ 12 নম্বৰ। 12 নম্বৰ কমপ্লিট হ'ল। এতিয়া আমি আহোঁ 13 নম্বৰ। 13 নম্বৰত কি কোৱা আছে? আৰু অলপ জুম কৰি দিছোঁ। 13 নম্বৰটো কি কৈছে?
13 নম্বৰটোত কৈছে যে এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু যুগ্ম সংখ্যাটো। এটা অংকৰে লিখিব এটা অংক মানে কি 1ৰ পৰা যাব 1 2 3 4 5 6 7 8 9 গোটেইখিনি এটা অংক হয়নে? তাৰমানে কি কৈছে আৰু সৰু যুগ্ম সংখ্যা একদম সৰুটো চোৱা সৰুৰ ফালে যুগ্ম সংখ্যা কি আছে 2 4টো হ'বই নোৱাৰে 6 হ'ব নোৱাৰে 0টো নায়েই এইটো 2 আৰু হ'ব 2 তাৰপিছত 14 নম্বৰ চোৱা এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু অযুগ্ম সংখ্যা সৰু অযুগ্ম সংখ্যা কি আছে এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু অযুগ্ম সংখ্যা 1ৰ পৰা 9 লৈকে আমি কৰিলোৱে ইয়াতে কি 0টো নহয় 2টো নহয় যুগ্ম সংখ্যা 8টোও নহয় তেনেহ'লে এনচাৰ কি আহিব যদি ইয়াতে থাকিলেহেঁতেন আচলতে কি হ'ব লাগে 1 হ'ব লাগিছিলে কিন্তু অপশ্যনত 1 নাই ইয়াতে কি দিয়া আছে 9 দিয়া আছে তেতিয়াহ'লে আমাৰ কি হ'ব এনচাৰ 9 আহিব আমি নেক্সট কুৱেশ্যনলৈ গৈ যাওঁ এতিয়া আহোঁ 14 নম্বৰ হ'ল এতিয়া আহোঁ 15 নম্বৰ 15 নম্বৰত কি কৈছে 15 নম্বৰত কৈছে 1ৰ পৰা 100লৈ কিমানটা মৌলিক সংখ্যা আছে অ'কে এইটো এটা কথা হ'ল যে 1ৰ পৰা আমি কি কৰিম 1 2 3 4 এনেকৈ 5 6 7 8 9 10 তাৰপিছত 11 এনেকৈ তালিকা এখন লাগিল হয়নে মই তালিকা এখন যোগাৰ কৰি আছোঁ বাৰু চাৰ্টত কেনেদৰে কৰিব লাগে সেই বিষয়ে আলোচনা ঠিক আছে আমি চাৰ্টলৈ গৈ আছোঁ এইখন হ'ল চাৰ্টত কি কোৱা আছে 1টো বাদ দিয়া আমাক কৈছে মৌলিক সংখ্যা তেতিয়াহ'লে 1টো মৌলিকো নহয় যৌগিকো নহয় এতিয়া 2টো লোৱা 2 লৈ 2ৰ যিটো পূৰণ 2ৰ যিটো গুণফল সেইটো কাটি দিয়া 4 কাটি দিব 2ৰে 4ক যায় 6ক যায় হয়নে 8ক যায় তাৰপিছত 10ক যাব 12 14 16 18 20 22 24 26 28 30 32 34 37 38 40 42 44 46 48 52 54 56 57 60 65 64 66 68 70 তাৰপিছত 72 74 76 78 80 82 84 86 87 90 92 94 96 98 এইটো হ'ল 2ৰ পূৰণ 3ৰে আহা আকৌ 3ৰে কাটা 3ৰে কিমান কাটা 3 গুণ 6 গেল 3 3 গুণ 9 যাব 12 গেল 15 যাব 18 গেল 21 যাব না 3 দুগুণ 21 24 গেল তাৰপিছত 24 3 9 কিমান হ'ব 27 3 গুণ 24 3 গুণ 27 তাৰপিছত 30 33 37 তাৰপিছত যাব 39 তাৰপিছত যাব কিমান 42টো যাব 45 যাব তাৰপিছত কিমান যাব 48 যাব অকণমান যাব অকণমান যাব 17ৰে যায় 1 যাব 1 যাব এইটো গেলেই 57 যাব তাৰপিছত 60 যাব 61 যাব না 64 যাব 69 যাব 72 যাব 75 যাব 3 2 গুণে 6 আৰু 15 3 5 গুণে 15 75 যাব তাৰপিছত 78 যাব 81 যাব তাৰপিছত 84 যাব 87 যাব তাৰপিছত 88 89 90 যাব 90 গ'লে 93 যাব গ'লে 93 যাব 99 যাব 3ৰ ঘৰ গেল এতিয়া 5ৰ ঘৰত আহা 5ৰ 10 গেল 15 যাব 20 গেল 25 যাব হয়নে 30 35 40 45 50 55 60 65 70 75 80 85 90 95 100 5ৰে গেল 7ৰে কাটা 7 গুণ 7 দুগুণ 14 হয়নে 3 গুণ 21 4 গুণ 28 5 গুণ 35 7 6 গুণ 42 7 গুণ 49 7 8 গুণে 56 9 গুণ 63 7 10 গুণে 70 তাৰপিছত 11 7 গুণে 77 12 7 গুণে কিমান হ'ব
12 7 গুণে 84 হ'ব চাগে 84 12 7 গুণ 84 এল 13 7 গুণে 30 70 আৰু 21 91 কত যাব তাৰপিছত আৰু কিমান যাব 14 7 গুণে 28 আৰু 70 90 তো যাব হাতেৰে গেল এতিয়া চোৱা আৰু কিবা কাটিব পৰা আছে নেকি নাই তেতিয়াহ'লে কিমানটা ৰৈ গৈছে এতিয়া মই কালাৰটো চেঞ্জ কৰি কালাৰটোত চাম কালাৰটোত চাই লওঁ বাৰু চোৱা এতিয়া কিমানটা ৰৈ গ'ল সেইবিলাক গোটেইখিনি কি হ'ব মৌলিক সংখ্যা হ'ব আমাক এইটোৱে প্ৰশ্নটো সেইটোৱে সুধিছিলে মৌলিক সংখ্যা হয়নে মানে হৈ গ'ল এতিয়া এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা 13 14 15 16 17 18 20 20 নহ'লে আমি মৌলিক সংখ্যা কিমানটা পালো 21টা পালো চাওকচোন ইয়াতে আৰু কিবা ৰৈ গ'ল নেকি এটা দুটা 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 আমি কেইটা পালো মৌলিক সংখ্যা 21টা পালো নহ'লে আমি এতিয়া ইয়াতে কি চাওঁ আমি পিডিএফটোত কৈছে কি আমাৰ কুৱেশ্যনটোত কৈছে কি 1ৰ পৰা 100লৈ কিমানটা মৌলিক সংখ্যা আছে মৌলিক সংখ্যা সুধিছিলে আমি হয় মৌলিক সংখ্যাই আমি 21টা পাইছিলোঁ হয়নে আমি 21টা পাইছিলোঁ আকৌ আমি ইয়াতে ধৰাই নাছিলোঁ আমি এইটো লাইনততো ধৰাই নাই আমি এই লাইনটোততো ধৰাই নাই হয়নে কি হয় 2ও মৌলিক হয় 3ও মৌলিক হয় নহ'লে আৰু কি হ'ব 5 মৌলিক 7 মৌলিক হয়নে 21টা পালোঁ 22 23 24 25 ঠিক আছে কি কি পালোঁ 21টাটো পাই গ'লোঁ আমাৰ এই লাইনটোৰ বাহিৰে বাকী লাইনটোত কিমান পালোঁ 21টা পালোঁ এতিয়া আমি ইয়াতে পাওঁ 2টো মৌলিক সংখ্যা 3ও মৌলিক সংখ্যা 5 মৌলিক সংখ্যা আৰু 7 মৌলিক সংখ্যা তেনেহ'লে 21 তো 22 23 24 25 কিমানটা পালোঁ 25টা পালোঁ মৌলিক সংখ্যা আমি এতিয়াৰ পৰা গম পালোঁ কিমানটা 25টা তো বাৰে বাৰে কাউণ্টিং কৰিব নালাগে তোমালোকে জাষ্ট মনত থৈ দিলে হৈ গ'ল নহ'লে আকৌ গণিব লাগিল এনেদৰে হয়নে তেনেহ'লে 1ৰ পৰা 100লৈকে কিমানটা মৌলিক সংখ্যা আছে 25টা অপশ্যন এ এতিয়া আমি আহোঁ 16 নম্বৰত 1ৰ পৰা 100লৈ কিমানটা যৌগিক সংখ্যা আছে মৌলিক সংখ্যা যদি 25টা আছে যৌগিকো 2ৰ ঘৰটো যদি কাটো 2 4 যাব 6 যাব 8 যাব 10 12 14 16 18 20 22 24 26 28 30 32 34 37 38 40 42 44 46 48 50 যাব 58 যাব 56 যাব 54 যাব 52 এইবিলাক কাটা যাব 65 64 66 68 70 80 যাব 78 76 77 72 82 84 86 88 90 100 98 96 94 92 এইকেইটা 2ৰ এতিয়া 3ৰে চোৱা 3ৰে যাব 3 গ'ল 3 গুণ 6 9 3 4 গুণ 12 তাৰপিছত কি হ'ব দুটা এৰি দিয়া 15 যাব 18 যাব 21 যাব 24 যাব 27 যাব 30 যাব 33 যাব 35 যাব 39 যাব 42 যাব 45 যাব 48 51 54 57 ষাঠি 63 64 69 72 75 78 82 84 85
90 90 গ'ল 90 93 94 99 5 যোৱা 5 × 5 5 × 10 গেল 15 তাৰপিছত 20 তাৰপিছত 25 30 35 40 45 50 55 60 65 70 75 80 85 90 95 100 10 গ'ল এতিয়া 6 যাব লগা কি আছে 2 গৈছে 3 গৈছে সেইটো 6 কাটা গ'ল এতিয়া 7 যাব লগা 7 যদি আমি কাটো 14 মানে কেইটা বাদ দিলো 1 2 3 4 5 6টা বাদ দিলো 1 2 3 4 5 6 21 7 3 7 7 28 7 5 35 7 6 42 7 8 49 7 8 56 7 9 63 7 10 70 11 7 77 যাব 12 7 84 তাৰপিছত 13 7 কিমান যাব 1 2 3 6 91 1 2 3 4 5 6 98 যাব 7 ঘৰ তাৰপিছত 8 আৰু চাব লগা নাই বাকীখিনি নাযায় বাকীখিনি মৌলিক সংখ্যা আমি 21টা পাম নে নহয় এতিয়া হ'ল আমি যিখিনি কাটা গৈছে সেইখিনি হ'ল যৌগিক সংখ্যা যৌগিক সংখ্যা কেইটা পাবা এতিয়া এটা দুটা তিনিটা পাঁচটা ছয়টা সাতটা 8 10 11 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 60 62 63 64 65 66 67 68 69 70 71 72 73 যৌগিক সংখ্যা কেইটা পালো আমি 75টা পালো 75 যৌগিক সংখ্যা ইয়াতে কিমান পালো 75 নহলে একৰ পৰা এশলৈ কিমানটা যৌগিক সংখ্যা আছে 75টা আছে 25টা নহয় ইয়াতে 75টা যৌগিক সংখ্যা যৌগিক সংখ্যা কাক কয় দুটাতকৈ অধিক যেনেকৈ 1 আৰু 3 ইয়াৰ মাজত দুটাই থাকিব 3ৰ উৎপাদক কি হ'ব 3 পূৰণ 1 কিন্তু 4ৰ উৎপাদক কি হ'ব 2 পূৰণ 2 এইটো হ'ল তেনেহ'লে 75 থাকিব টাইপিং এৰৰো হ'ব পাৰে যুগ্ম সংখ্যাৰ যোগফল সদায় কি থাকে যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম সংখ্যাই হ'ব যুগ্ম সংখ্যা মানে কি 4 যোগ 12 যুগ্ম সংখ্যা জোড়া সংখ্যা কিমান হ'ব 16 হ'ব যুগ্ম সংখ্যাই পালো নে নাই এইটো কথা কৈছে অযুগ্ম সংখ্যাৰ যোগফল লওঁ কিমান পাম 6 3ৰ লগত যদি মই 7 লওঁ কিমান পাম 10 মানে দুটা অযুগ্ম সংখ্যা যদি লওঁ তেতিয়া আমি কি পাম যুগ্ম সংখ্যা পাম ওকে মানে অযুগ্ম সংখ্যাৰ যোগফল সদায় বুলি কৈছে তেতিয়াহ'লে আমি যুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যাৰ যোগফল সদায় দুটা 17 আৰু 18 সেম টাইপ কুৱেশ্যন এতিয়া আমি আহোঁ 18 নম্বৰলৈ 19 নম্বৰলৈ 19 নম্বৰত কি কোৱা আছে যে এটা যুগ্ম সংখ্যা এটা যুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল এটা যুগ্ম সংখ্যা প্লাছ এটা অযুগ্ম সংখ্যা পাম হয়নে নহয় আৰু ল'ব পাৰোঁ এটা যুগ্ম সংখ্যা 8 এটা অযুগ্ম সংখ্যা 11 কিমান পাম 19 এটা যুগ্ম আৰু এটা যদি অযুগ্ম কয় তেতিয়াহ'লে দুটাও কি হ'ব যুগ্ম অযুগ্ম সংখ্যা হ'ব অযুগ্ম সংখ্যা হ'ব এইটো এতিয়া যুগ্ম আৰু যুগ্ম সংখ্যাৰ যোগফল যুগ্ম আৰু যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম সংখ্যা 17 নম্বৰটোৰ দৰেই সেম 21 নম্বৰ কৈছে প্ৰথম 4টা যুগ্ম সংখ্যাৰ যোগফল প্ৰথম 4টা যুগ্ম সংখ্যা আমি 1 2 3 4 5 6 8 8 9 ললো ইয়াৰ প্ৰথম 4টা যুগ্ম সংখ্যা এটা দুটা তিনিটা 4টা তেনেহ'লে আমি কি ল'ম 8 + 6 + 4 + 2 এটা 4 দিয়ে 6 আৰু 6 6 দুগুণে 12 12 8 কিমান হ'ব 20 তেনেহ'লে এনসার কি পাম এ এনসার পাম এ ওকে প্রথম 4টা যুগ্ম সংখ্যার যোগফল কি হ'ব 20 তাৰপিছত আমি আহোঁ এতিয়া 21 নম্বৰ গ'ল আমি আহোঁ এতিয়া 22 নম্বৰলৈ 22 নম্বৰ কি দিয়া আছে
যুগ্ম অথচ মৌলিক সংখ্যাটো হ'ল তো হ'ব এনচাৰটো 2 অপশ্যনত কি দি আছে 2 9 সেইটো নাই একটোতো যৌগিক নহয় মৌলিক নহয় এইটো আমি ক'লো তেতিয়া হয়নে 2 কাৰণ এইটো হ'ব কি সংখ্যা যৌগিক সংখ্যা কাৰণ 3 পূৰণ 3 আছে ইয়াৰে ফেক্টৰ কিন্তু 2 কি আছে 2 পূৰণ 1 আছে সেইকাৰণে হ'ব এইটো মৌলিক সংখ্যা এটা অংকযুক্ত মৌলিক সংখ্যা এটা অংকযুক্ত মৌলিক সংখ্যা কেইটা থাকে 4টা থাকে এটা থাকে দুটা থাকে 5টা থাকে এটা অংকযুক্ত মানে কি 1ৰ পৰা 1 2 3 4 5 6 7 8 9 8 9 তো নহয় 6 নহয় 4 নহয় 1 তো নহয় তেনেহ'লে বাকী কেইটা পালো 2 পালো 3 পালো 5 পালো 7 পালো কেইটা পালো 4টা পালো তেনেহ'লে এনসার কি আহিব 4টা এটা অংকযুক্ত মৌলিক সংখ্যা কেইটা 4টা মৌলিক সংখ্যানো কাক কয় মৌলিক সংখ্যা এইটো কয় যেনিবা ইয়াতে আছে 5 5ক যদি আমি কি সংখ্যাৰে পূৰণ কৰিব পাৰো 5 পূৰণ 1 তেতিয়াই 5 পাম বেলেগ কৰিলেতো নাপাম সেইকাৰণে যিকোনো সংখ্যাৰ লগত যদি 1 পূৰণ কৰিলে সেই সংখ্যাটো পাওঁ তেতিয়া তাক মৌলিক সংখ্যা 13 13 হ'লে 13 পূৰণ 1 কৰিব লাগিব তেতিয়াহে আমি পাম নহ'লে নাপাম আশা কৰোঁ বুজি পাইছে সকলোৱে এইবোৰ ক্লাছ 6 7তো লাগে আৰু ইয়াতে কম্পিটিটিভ এক্সামতো দি দিছে বাৰু তেতিয়াহ'লে এইটো অংকযুক্ত মৌলিক সংখ্যা 23 নম্বৰটো গ'ল এতিয়া 24 নম্বৰত আহা 24 নম্বৰটো কি কৈছে যে 4 6 0 আৰু 7ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো ইয়াতে চবতছে ডাঙৰ সংখ্যাটো লোৱা 7 ইয়াতে দিয়া আছে নেকি 7 প্ৰথমতে 7 7 7 তিনিটা দিয়া আছে ওকে তাৰপিছত 6 আনা ইয়াতে নাই এইটো কেনসেল ইয়াতে নাই কেনসেল তেনেহ'লে এইটো 6 এইটো হ'ব এনসার 7640 অপশন কি পালো এ নহ'লে অপশন পালো এ আটাইতকৈ ডাঙৰ বুলি ক'লে প্ৰথমতে চবতছে ডাঙৰ লোৱা তাৰ পিছৰটো লোৱা মানে 7ৰ লগত এইটো 7টো দুটাও আছিলে এইটোতো আছিলে তিনিটা আছে তাৰপিছত 6 অকল এটাত আছে এইটোত নাই এইটো কেনসেল এইটোত নাই কেনসেল এইটোতো হ'বই নোৱাৰে তাৰপিছত আহিলো 0 3 1 আৰু 5ৰে লিখিব পৰা আটাইতকৈ সৰু এইটো 11 নম্বৰ কুৱেশ্যনৰ লগত সেম হয় মই এতিয়া কৰি নিদিওঁ ডাবল হৈ আছে কুৱেশ্যনটো এতিয়া আমি আহোঁ 26 নম্বৰ কুৱেশ্যন 26 নম্বৰ কুৱেশ্যনত কি কোৱা আছে 26 নম্বৰত কৈছে যে 9ৰে আৰম্ভ হোৱা আৰু 4ৰে শেষ হোৱা 6টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা ওকে ষ্টাৰ্টিং 9 লোৱা লাষ্টত 4 লোৱা দুটো হৈ গ'ল ইয়াতে এটা তিনিটা 4টা তেতিয়াহে 6টা হ'ব হয়নে নহয় ইয়াতে আমি কি দিব পাৰোঁ 9 দিব পাৰোঁ হয়নে নহয় 9 দিব পাৰোঁ এইখিনি 9 দিলেও 4 দিলোঁ আছে জানো নাই তেতিয়াহ'লে আমাৰ কৈছে আকৌ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব লাগিব তেনেহ'লে 9 আছে 4 আছে 7 7 আছে এইটোতো নহয় 9 আছে 7 আছে এইটোতো ডাইৰেক্টলি নহয় হয়নে ইয়াতে 9 আছে আকৌ 4 আছে এইটো হ'ব পাৰে জানো 888 3 আছে তেনেহ'লে এইটোও নহয় 9 আছে 4 আছে 888 7 আছে এইটো হ'ব এনেকৈ বিচাৰ কৰে 27 নম্বৰ 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাটোৰ যোগফল হ'ল 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ 4টা অংকৰে ডাঙৰ কি হ'ব 1 2 3 4 আৰু আটাইতকৈ সৰু সংখ্যা হ'ব লাগিলে 1 2 3 4 9999 আৰু 1000 তেনেহ'লে 10000 কিমান হ'ব 999 হ'বনে নাই যোগ কৰিলে কিমান 10999 গতিকে 10999 এনসাৰ দি আছে তাৰপিছত আমি আহোঁ 28 নম্বৰলৈ 28 নম্বৰটোত কি কোৱা আছে 29টা কুৱেশ্যনৰ এটাতো ডাবল আছিলে তো 28টা কুৱেশ্যন আছিলে তো আমি 28টা কুৱেশ্যন ডিছকাছ কৰিম 10তকৈ সৰু যুগ্ম সংখ্যাবোৰৰ যোগফল চোৱা 10তকৈ সৰু যুগ্ম সংখ্যাবোৰৰ যোগফল কি পাম 20 পাম কেনেকৈ 10তকৈ সৰু কি কি আছে 1 2 3 4 5 6 6 8 8 9 10তকৈ সৰু নম্বৰ হয়নে যিহেতু লেছ দেন 10 এইবোৰ 10তকৈ সৰু হ'ব লাগিলে 1ৰ পৰা 9লৈকে যুগ্ম সংখ্যা কৈছে 1 2 3 4 8 6 4 আৰু 2 নহ'লে 8 6 4 আৰু 2 যোগ কৰিলে 8 যোগ 6 যোগ 4 যোগ 2 এই দুটাতো তিনিটাত 12 12 আৰু 8 কিমান হ'ব 20 এনসাৰ কি আহিব এ অপশ্যন এ তাৰপিছত চোৱা 10তকৈ সৰু অযুগ্ম সংখ্যাবোৰৰ যোগফল 10তকৈ সৰু অযুগ্ম সংখ্যাৰ যোগফল
1 2 3 4 5 6 7 8 9 তাৰে আমি কি কৰিব লাগে এতিয়া অযুগ্ম সংখ্যা ল'ব লাগে তো যুগ্ম সংখ্যা এইটো কাটা যাব এইটোও কাটা যাব আৰু এইটোও কাটা যাব যেহেতু যুগ্ম তেনেহ'লে কি ল'ম 1 + 3 + 5 + 7 + 9 9 একে 10 7 3 10 20 আৰু 5 25 এনসাৰটো হ'ব হয়তো 25 আজিৰ ভিডিঅ'ত ইমানেই আছিলে